ঐ কি খবৰ ঐ? ইমান দিনৰ মূৰত লগ পাইছোঁ, কিবা কিবি ক, এনেকে চাই থাকিবি নেকি? কি কবি আৰু, কথা ক'ব মন নাযায় জানোনে, যিহে গৰম দিছে বা ইমান ৰ'দ দিছে। মোৰতো এনেকুৱা লাগে কেইদিনমানৰ পিছত গোটেই সূৰ্যটো আমাৰ ঘৰতে আহি যাব যেন লাগিছোঁ। সেইকাৰণে মই বোলো আমাৰ এই তিনিআলিটোতে যাওঁ, কাৰোবাক নহয় কাৰোবাক লগ পামেই, এই তোকটো লগ পালোঁৱেহি। দে ভাল লাগিব অলপ কথা চথা পাতোঁ ন। কথা এটা ক'ব আছিলে ভাই, কবি নেকি বেয়া নাপাওঁ যদি? ক দে, কিনো কথা ক'লে বেয়া পাম নেকি ক? ভাই তহঁতৰ ঘৰৰ যে পাছফালে আছিল ছোৱালী এটা বগাকে, আজিকালি দেখাই নোপোৱা হৈছে, ক'ত বা গেল? সেই তাই আছে, এই গৰমতে নোলোৱা হৈছে বগা ছোৱালী নহয় জানো, ৰ'দত আহিলে ক'লা পৰিব বুলি অহা নাই আৰু। পিছে কিয় বা সুধিলি তই? কিবা এটা ভাল লাগে ছোৱালীটো, তাইক দেখা পালে মোৰ মনটো একদম বলিয়া হৈ যায়। হয় নেকি? ইমান বলিয়া নহবি দে, ছোৱালীটো তোক চাই বা নাচাই, আগতেতো সেইটোতো চাব লাগিব ন। সেইটোতো হয় ভাই, কিন্তু তাইক দেখা পালে কিবা ইমান ধুনীয়া গাল কেইখন নহয়, গালখনতে কিবা চমা খাওঁ লাগে। পিছে ভাই তোৰ গাৰ্লফ্ৰেণ্ডৰ খবৰ কি? কোৱাই নাইচোন, ক। কিমান আৰু গাৰ্লফ্ৰেণ্ড পতাম, আমনি লাগিছে জাননে। বাৰে বাৰে গাৰ্লফ্ৰেণ্ড পতাব লাগে, বাৰে বাৰে গাৰ্লফ্ৰেণ্ড এৰিব লাগে, কিমান আৰু পতাম বাপৰে বা। 95টা হৈছে মোৰ গাৰ্লফ্ৰেণ্ড এতিয়ালৈকে জাননা। আৰু 100 চেঞ্চুৰী কৰিব মন আছে, আৰু 5টামান পতাব পাৰিলে জীৱনত একদম ছাকচেছ হৈয়ে গেলো আমি। কি ভাই কি ক, চেঞ্চুৰী কৰবাত কৰিব মন যায় নে গাৰ্লফ্ৰেণ্ডৰ? তোৰে দিন আৰু, ভগৱানে যি দিছে চাপ্পাৰ ফাৰকে দিছে। মোৰে আৰু ফটা কোপাল, কি কৰবি, এটাও গাৰ্লফ্ৰেণ্ড পতাব পৰা নাই। ছোৱালী দুটা আহিছে, চানা পিছফালে ঘূৰিয়ে। কি মাল চানা, একদম বেলেগ কম্বিনেশ্যন কৰি আহিছে, ব্লেক এণ্ড হোৱাইট। ভণ্টি কেইজনী কোনফালে যায় বা? ঐ চানা, সেই বগা মালটো ভাল লাগিছে ন, কিবা এটা ভাল লাগিছে দেই ন। ভাই মোৰ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই, এইটোৰ মোকে দেচোন। তোৰতো 95টা হৈ গৈছে, অলপতো শান্তিৰে থাক। মোৰ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই, এইটো পতাই যদি পতক ৰচোন, তই মনমেন থাক, একো নকবি ৰ। ভণ্টি কোনফালে যোৱা? আমি যোনফালে নাযাওঁ, আপোনাক কেলে লাগেনো? আমি যোনফালে নাযাওঁ, আপোনালোকৰ কি হ'লনো? হ'বলে একো নাই আমাৰ, তোমালোকক ভাল লাগিছে কাৰণে কিবা এটা সুধিছো, ইমান কিয় খং কিয় কৰা আনো? নামটো কোৱা আকৌ, কি নাম তোমালোকৰ? ঐ চানা, এইকেইটা ইমান বদমাছি, কেনেকে ছোৱালী জোকাই আছে, ৰাস্তা দি যাবই নোৱাৰি একদম। এতিয়া তোমাৰ নামটো কি সুধিবলৈ পাগলৰ নিচিনা বলিয়া হৈ আছে। আজি দি আছো ইয়াত মছলা। বল ইহঁত দুটাক ধুলাই দিওঁ আজি, তেতিয়াহে গম পাব। চালা ছোৱালী ক'বলৈ আহে। দাদা মোৰ নামটো অনামিকা আকৌ দেই। আৰু তোমাৰ নামটো নোকোৱা নেকি? মোৰ নামটো অনামিকাই হয়। তোমালোক দুজনীয়ে অনামিকা নেকি? আপোনাৰ কিবা প্ৰব্লেম? প্ৰব্লেমটো একো নাই, যদি বেয়া নোপোৱা তেতিয়াহ'লে ব'লা তোমালোকক বাইকত লৈ যাওঁ। ইমান ৰ'দ দিছে, কেনেকৈ খোজকাঢ়ি যাবা? ইমান ধুনীয়া মৰম লগা বগা চগা ছোৱালী, ব'লা। নালাগে, আমি খোজকাঢ়ি যাম, আমাৰ ভৰি নাই নেকি আপোনালোকৰ বাইকখনত উঠি যাবলৈ? ইমান যে ছোৱালীবিলাক জোকাই আছে, আপোনালোকৰ নিজৰ ভণ্টি চণ্টি নাই নেকি? আপোনালোকৰ ভণ্টিখিনি যদি কোনোবাই জোকাই কেনেকুৱা লাগিব আপোনালোকৰ? তোমালোক আকৌ আমাৰ ভণ্টি চণ্টি নহয়, তোমালোকক আকৌ আমাৰ গাৰ্লফ্ৰেণ্ড পাতিম বুলিয়ে ভাবিছোঁ আকৌ, সেইকাৰণেহে তোমালোকক জোকাইছোঁ। আজিৰ পৰা তেনেহ'লে তুমি আৰু মই গাৰ্লফ্ৰেণ্ড আৰু বয়ফ্ৰেণ্ড হ'ব না? আজি পা মই তোমাৰ বয়ফ্ৰেণ্ড, সেইকাৰণে তুমি এটা চুমা দিয়া আকৌ। কি? তই মোৰ বয়ফ্ৰেণ্ড? আৰু মইতো গাৰ্লফ্ৰেণ্ড, আৰু কি তোক চুমা দিব লাগে বয়ফ্ৰেণ্ড বুলি? ভালকে তোক চুমা দি আছো, গালখন চাফা কৰি ল। নালাগে গাৰ্লফ্ৰেণ্ড নাপাতো, তোৰ নিচিনা ডাংকাচি এজনীক মৰিলো ডাংকাচি। গাৰ্লফ্ৰেণ্ড পাতে? চালা আচলজনীকে পাইছ চুমা? বঢ়িয়াকে দিছো ল। বাপৰে বা, এইজনী ডাংকাচিজনী কিবা কম্পু চম্পু কি আহিছে যেন পাইছো, ইমান মাৰিছে, মোকো যদি এনেকে মাৰে চেচে আৰু ভাই, মই পলোৱাই ভাল। ক'ত পলাইছ? তই ক'ত পলাইছ? তোকো দি আছো ৰ। নামাৰিবি তহঁতক আজি পৰা মই নোজোকাও, কোনো ছোৱালীকে নোজোকা, নামাৰিবি পাইছ ছোৱালী জোকা, ৰাস্তাত ছোৱালী দেখা পালে তহঁতে গাৰ্লফ্ৰেণ্ড পাতিব বিচাৰ? তহঁতৰ ঘৰত ছোৱালী নাই নেকি? কোনো ভণ্টি চণ্টি নাই নেকি তহঁতৰ ঘৰত? তহঁতৰ যদি ভণ্টিবিলাকক কোনোবাই এনেকে জোকাই কেনেকুৱা পাবি তহঁতে? এতিয়া পাইছ চালা গাৰ্লফ্ৰেণ্ড পাতিব আহে ৰাস্তাত। আজিৰ পৰা যদি তহঁতক কোনো ছোৱালী তোৱালী জোকোৱা দেখা পাওঁ নহয়, তহঁতৰ 206ডাল হাড়ৰ ভিতৰত অকল 6ডাল হাড়হে দেখা পাবি, বাকী কেইডাল তহঁতক গুড়া গুড়ি হৈ যাব আকৌ।